হে গাইস স্বাগতম তো গাউলা লোৱাকতে নতুন সুন্দৰ ব্লগ এটা আপোনালোকৰ মাজলৈ আহি গেৰু আৰু গাইস নিশ্চয় আপোনালোকৰ থাম্বনেলত তাতে মানে গম পাইছো কি হ'ব আছে মানে আজি হৈছে আমাৰ ৰাজহুৱা নাম তো ৰাজহুৱা নাম উপলক্ষে আছো এটা ধুনীয়া এটা সুন্দৰ আছে গাইস ভিডিও এটা বনাম আৰু আপোনালোকৰ মাজত মানে দি ভিডিওটো তো সকলোৱে চাব লাইক কমেন্ট সবখিনি তো কৰবই আৰু তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব এটা কথা মেইন কথাটো হৈছে কি গাইস আজি মানে আমাৰ গাইস ৰাজহুৱা নাম মানে একদিনা কাৰ্যসূচী মানে গাইস ৰাতি মানে নাগৰা নাম আছে প্ৰিয়ংকা হৈকা বুলি এজন মানে গাইস নাগৰা দল এটা আহিব তো বহুত ধুনীয়া হ'ব সবখিনি আৰু লগতে বহুতখিনি অলপ আগতে গাইস মানে আমাৰ পতাকা উত্তোলন লগতে আমাৰ কি মানে স্মৃতি দৰ্পণ আৰু গাইস মানে যেটো মানে গেট উদ্বোধন এখন মানে কাম হৈয়ে গেল অলপ মানে গাইস মানে দেখতে আৰু গাইস দেৰি হ'ল তাৰ কাৰণে আপোনাক মই বেয়া নাপাব এখানে ক্লিপ নাই বাৰু এটা যি হৈ আছে শোভাযাত্ৰা হ'ব ধুনীয়া কৰি ভাগৱত শোভাযাত্ৰা নেক্সট ইফালে আমাৰ ভাগৱত পাঠ হ'ব লগতে আৰু কি কৰি আছে বহুত ধুনীয়া কৰি সবকে দেখুৱাই আছো তাৰ লগতে ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু গাইস এজন আমাৰ ঘৰৰ বন্ধুটা আছে তো বন্ধুটাৰ সৈতে আমি সবখিনি বস্তু জানিব বিচাৰিম মানে কিমান বছৰৰ পৰা আমাৰ এই মানে গাঁৱৰ যিটো মানে ৰাজহুৱা নাম এই ৰাজহুৱা নামটো কিমান বছৰৰ পৰা আমাৰটো মানে আৰম্ভ হৈছে আৰু কিমান বছৰ মানে কিতাক মানে চলি থাকিব কেনেকৈ তো সবখিনি বস্তু সবখিনি গম পাব তাৰ লগতে সুধি আছো আৰু দেখুৱাই আছো সবখিনি বস্তু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষ লাগে তো বলক A few moments later. তো গাইস আৰু আপোনালোক আজি ক'ব আলছো আজিৰ কাৰ্যসূচীত কি আছে আমাৰ এজন ঘৰৰে এজন বন্ধুটা আছে তো বন্ধুটা মানে আজিৰ কাৰ্যসূচীত মানে কি আছে আজি নামৰ আমাৰ আৰু মানে কিতে পৰা মানে এই আমাৰ অনুষ্ঠানটো মানে কিতে পৰা আৰম্ভ হৈছিল এই ৰাজহুৱা নামটো এখন বিষয় অলপ কিবা কৈ দিয়ক আজি আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি গোটেই অসমবাসী তথা বজালী জিলাৰ সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আমাৰ অনুষ্ঠানলৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ এই আম্ৰ শ্ৰী বাসুদেৱ নামঘৰৰ এই যে কাৰ্যসূচী চলি আছে এইবাৰ আমাৰ 59তম নামঘৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আজি ৰাতিপুৱা প্ৰাতঃপ্ৰসংগ তাৰপিছতে স্মৃতি দৰ্পণ ধৰ্মধ্বজা উত্তোলন ভাগৱত শোভাযাত্ৰাকে ধৰি ইয়াতে আমাৰ বিভিন্ন কাৰ্যসূচী লৈ দিনজোৰা কাৰ্যসূচী ৰাতি 1 বজালৈকে আমাৰ কাৰ্যসূচী চলিব আৰু এতিয়া আমাৰ ভাগৱত পাঠ কাৰ্যসূচী চলি আছে আৰু বিভিন্নজন ভকত বান্ধৱ আয়ে আমাৰ ইয়াত আহি অংশগ্ৰহণ কৰি ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে লগতে আমাৰ দুপৰীয়া ইয়াত অন্ন গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে যিমান ভকতানী বা শিশুসকল আহে ইয়াত অন্নৰ ব্যৱস্থা কৰা হৈছে একজন ব্যক্তিয়ে অন্নটো আমাৰ ইয়াতে দান হিচাপে আগবঢ়াইছে আৰু ৰাতি সন্ধিয়া আমাৰ ঐক্যবন্তি প্ৰজ্বলন ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া ইয়াতে আমাৰ সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব লগতে তাৰ পিছতে আছে আমাৰ সন্ধিয়া সান্ধ্য প্ৰসংগ যিটো মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি যে একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ নাম কীৰ্তন পৰিৱেশন কৰিম ইয়াতে সমূহ ভকত ভক্তনী আই মাতৃসকল লগ লাগি লগতে সন্ধিয়া আমাৰ অসমৰ বিখ্যাত নামবাতি দৰং জিলাৰ
প্ৰিয়ংকা শইকীয়া ডাঙৰীয়ানীৰ দ্বাৰাই ইয়াতে নাগৰা নাম পৰিৱেশন কৰা হ'ব। সেয়েহে আমি দিনজোৰা কাৰ্যসূচীৰ 59তম যি কাৰ্যসূচী আছে এই কাৰ্যসূচীৰ আমি সমূহ কাৰ্যসূচীত আমি সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধা কৰে কামনা কৰি আহিছোঁ। আৰু অহাবাৰলৈকে আমাৰ এইবাৰৰ কাৰ্যসূচীতে আমাৰ বিভিন্নজন ব্যক্তি তন মন ধনেৰে আমাক আগবঢ়াইছে। অহাবাৰ আমাৰ মাঘৰ 1 আৰু 2 তাৰিখ দুদিনীয়া কাৰ্যসূচী কৰা হ'ব 2025 বৰ্ষত। সেয়েহে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক লগতে এই অঞ্চলৰ ৰাইজক আমাৰ কাৰ্যসূচীত সহায় সহযোগ তথা উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আৰু লগতে আমি সন্ধিয়া নাগৰা নামৰ সমূহ ভক্তপ্ৰাণ ৰাইজক আমি নাগৰা নাম উপভোগ কৰাৰ বাবে আমি আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ। আজি আমাৰ 59তম যি শ্ৰী শ্ৰী বাসুদেৱ নামঘৰত আমাৰ আই মাতৃসকলে ইয়াতে লগ লাগি তেওঁলোকে আমাৰ প্ৰভুৰ শ্ৰী বাসুদেৱৰ চৰণত লাড়ু দিয়াৰ কাৰণে এইটো লাড়ু তেওঁলোকে বনাই আছে। আৰু তেওঁলোকৰ আমি মনৰ কথা ল'বলৈ চেষ্টা কৰিম। আমাৰ কেমেৰা পাৰ্চন আমাৰ মৃন্ময় ডেকা মই আমাৰ দীপা দাসক এই সম্পৰ্কে আমি ক'বলৈ অনুৰোধ জনাইছোঁ। বাইদেউ আপুনি আমাক বুজাই কওক যে আপোনালোকে ইয়াতে কিয় লাড়ু বনাই আছে, কি কাৰণত? আচলতে আমাৰ গাঁও তাৰমানে নাম হিচাপে আমি ইয়াতে ৰাইজক পাতখিনি মাতি আমি ইয়াতে নাম ধৰাৰ কাৰণে আৰু ৰাইজে লগ লাগি ইয়াতে বাসুদেৱ মন্দিৰত চৰণত দিয়াৰ কাৰণে আমি আইসকলে লগ লাগি লাড়ু বনাই আছোঁ। আমি এইটো বুজি পালোঁ। আমি গোটেই অসমবাসীক ইয়াতে জনাই দিব খোজোঁ যে আমাৰ এই আই মাতৃসকলে ভগৱান শ্ৰীকৃষ্ণক গোপিনী সদৃশ আইসকলে ভগৱানৰ শ্ৰীচৰণত তাৰমানে মাহ প্ৰসাদৰ লগতে তেওঁলোকে ভগৱানৰ শ্ৰীচৰণত লাড়ু হিচাপে দিব। সেই লাড়ুখিনি তেওঁলোকে অতি ভক্তিভাৱে আনন্দেৰে ফূৰ্তি তামচাৰে তেওঁলোকে বনাই আছে। আমি অন্য এগৰাকী আই ওচৰলৈ যাম। আমাৰ টিহুৰ পৰা আহিছে এই মাতৃগৰাকী। আপুনি আমাক বুজাই কওক ইয়াতে যি লাড়ু বান্ধি আছে আপোনালোকে কি মনোভাৱেৰে লাড়ু বান্ধিছে, কিবা ভক্তিভাৱ ইয়াত আছে নেকি? আছে ইয়াত বছৰি নামটো ধৰা হয় আৰু মই ইয়াৰে বাসিন্দা হয় যদিও মোৰ ঘৰটো টিহুত, মই টিহুৰ পৰাই আহিছোঁ। আৰু ইয়াত শ্ৰী শ্ৰী বাসুদেৱৰ নামত মানে সমজুৱা ৰাজহুৱা নাম অনুষ্ঠান ধৰা হয় আৰু ৰাতি নাগাৰা নাম অনুষ্ঠিত হ'ব ইয়াতে। সেইবাবে ইয়াতে ৰাইজৰ সকলো মহিলাই ইয়াতে একত্ৰিত হৈ লাড়ুখিনি বনাই আছে। এই বস্তুবিধ ৰাতি ভগৱানৰ চৰণত দিয়া হ'ব। গতিকে এইখিনিয়ে অইন এগৰাকী মহিলাৰ ওচৰলৈ যাম। এয়া আমাৰ আমবাগৰ কল্যাণী ডেকা। এই কল্যাণী ডেকাই তেওঁৰ মনোভাৱ আমাৰ ইয়াতে প্ৰকাশ কৰিব। বৰ ধৰ্মপ্ৰাণা মহিলা। এই মহিলাগৰাকী আপুনি কওক যে আমাৰ ইয়াত যি লাড়ু বান্ধিছে কি কাৰণত, উদ্দেশ্যটো কি? আমি ইয়াত সকলোৱে আই মাতৃসকলে ইয়াত বহু ফূৰ্তিত তামচা কৰি আমি ইয়াত লাড়ু বান্ধিছোঁ আৰু ৰাইজৰ নাম অনুৰাগ আৰু সন্ধিয়া আমাৰ আয়তীসকলৰো নাম থাকিব। এইখিনিয়ে মোৰ ক'বলগীয়া। এয়া আমাৰ শ্ৰী শ্ৰী বাসুদেৱ নামঘৰৰ আমাৰ এই গাঁও উন্নয়ন সমিতিৰ সভাপতি। আমি সভাপতিৰ মনৰ কথা ল'বলৈ আমি চেষ্টা কৰিম। আমি কেমেৰা পাৰ্চন মৃন্ময় ডেকাক আমি সভাপতি দেৱৰ মনৰ কথা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আজি আমাৰ 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ আজি 5 মাৰ্চত আমাৰ আমদগয়া ৰাইজে খুব উলহ মালহেৰে আমাৰ গাঁও উন্নয়ন সমিতিৰ ফালৰ পৰা বছৰেকীয়া নাম ধৰ্মৰ উৎসৱ পালন কৰিছে। আৰু ইয়াত আমাৰ প্ৰায় 50 ঘৰ আমাৰ ইয়াত পৰিয়াল আছে আৰু 50 ঘৰ পৰিয়ালৰ সকলোখিনি মানুহেই খুব উৎসাহেৰে ইয়াত প্ৰায় 3 দিন আগৰ পৰা ইয়াত লাগি ভাগি আছে। আৰু যিখিনি আমাৰ সৰু ল'ৰা ছোৱালী আছে সেইখিনিও খুব তৎপৰতাৰে আমাৰ ইয়াত কাম বন কৰি আছে। আৰু এতিয়া আমাৰ মন্দিৰ প্ৰাংগণত আমাৰ ধৰ্মীয় পাঠ চলি আছে। আৰু দুপৰীয়া আমাৰ ইয়াত সকলোৱে মিলি আমি এসাঁজ লগে ভাগে অন্নপ্ৰসাদ গ্ৰহণ কৰিম। আৰু গধূলি আমাৰ নাগাৰা নাম আছেই। গতিকে আমি সকলো ৰাইজকে ইয়াত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটি যাতে ভালদৰে চলি যায় তাৰ কাৰণে সকলোৰে আমি সহায় সহযোগ কামনা কৰিছোঁ। ধন্যবাদ। 1 hour later.
তো গাইজ ফাইনেলি আপোনালোকে সবখিনি বস্তু গম পালাক আমাৰ বন্ধুতে কলাকে মানে কেনেহেনকে আমাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে আমাৰ ৰাজহুৱা নাম লগতে গাইজ আমাৰ মহিলাসকলে গাইজ লাৰু বান্ধিছে ৰাতিৰ কাৰণে ৰাতি যিহেতু আমাৰ নাগাৰা নাম আছে তাৰ কাৰণে মহিলাসকলে ধুনীয়াকৈ লাৰু বান্ধি আছে আৰু গাইজ কমিটিৰ গাইজ কাৰ্যালয়ত যে সবখিনি মানুহৰ আগত যে সবখিনি কথা সুধলাক কেনেহেনকে কি লগতে ভাগৱত যাত্ৰা মানে শোভাযাত্ৰা যিটো হৈছিল গাইজ ভাগৱত শোভাযাত্ৰা সেইটো ধুনীয়াকৈ ভিতৰত নি থলাক আৰু এতিয়া গাইজ অলপ দেৰিকৈ মানে প্ৰসাদ বিতৰণ আছে লগতে আমাৰ প্ৰসাদ বিতৰণো আছে আৰু লগতে আমাৰ গাইজ মানে ভাতো খোৱা হ'ব সবখিনি আৰু ইফালে আমাৰ জুমন আছে জুমনে ধুনীয়াকৈ ওলাই আহিছে গাইজ পিলন চিলন পিন্ধি ইফালে আমাৰ ভৱজিত ডেকা আছে তো কি ক'ব আজি নামৰ বিষয়ে বিশেষ একো নকওঁ আমাৰ নামটো পৰম্পৰাগত হয় তো বিশেষকৈ এইটো চলি গেলি তো গাইজ গম পালাক চবৰে আৰু জুমন তুমি এটা কৈ দিয়া তুমিও ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু তো গাইজ হয় তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক ধুনীয়াকৈ আজি ৰাতিৰ কি পৰিৱেশ মানে কি পৰিৱেশ হ'ব ৰাতিক লৈ সবখিনি বস্তু আপোনালোক দেখুৱাই আছোঁ তাৰ লগতে আৰু গাইজ ৰাতি যিহেতু আপোনাক ক'লোৱে প্ৰিয়ংকা শইকীয়া আছে আমাৰ নাগাৰা নাম তো তাৰে সবখিনি ক্লিপ দেখি আছোঁ আৰু গাইজ মানে বেলেগ একো গাইজ মানে ভ্লগ নামানো ধুনীয়াকৈ আপোনালোক এটা মিউজিক লগাই ধুনীয়াকৈ শ্বৰ্ট হিচাপে আপোনালোক সবখিনি বস্তু দেখুৱাই আছোঁ তো চাই থাকক তো গাইজ ফাইনেলি আপোনালোক সবখিনি বস্তু দেখলাকে সবখিনি বস্তু আপোনাক ক'লোৱে আৰু গাইজ আপোনাক ক'বা যে আজি যিটো গাইজ দুপৰীয়াৰ মানে অন্ন সেই অন্নটো আমাৰ গৌৰে এজন গাইজ গাঁৱৰ মুখিয়াল অনিল দাস তো তেওঁ মানে আজি দুপৰীয়া যিটো অন্ন সেইখিনি বস্তু তেওঁ দান কৰিছে তো এতিয়া কেনেকৈ ৰান্ধিছে কি কৰিছে সেইখিনি বস্তু আপোনাক ক্লিপ এটা দেখাই দিছোঁ সৰুকৈ তো চাই লওক তো গাইজ ফাইনেলি আপোনালোকে দেখলাক আজি ৰাতিপুৱা যিটো আমাৰ কাৰ্যসূচী আছিল কি শোভাযাত্ৰা মানে ভাগৱত শোভাযাত্ৰা তাৰপিছত ইফালে ভাগৱত পাঠ লগতে আমাৰ যিটো দুপৰীয়াৰ আহাৰ গ্ৰহণ চব কাৰ্যসূচী শেষ তো ধুনীয়া কৰি এতিয়া গাইজ এনে নৰ্মেল একো নাই এতিয়া ৰাতি আছে আমাৰ নাগাৰা নাম প্ৰিয়ংকা শইকীয়া আছে ধুনীয়া কৰি আৰু লগতে অলপ পিছত মানে গাইজ আমাৰ যিটো গাঁৱৰে যিসকল নামতি দল আছে আমাৰ গাঁৱৰে তাহোঁ মানে গাইজ অলপ নাম চাম অলপ মানে গাব অলপ পাছত আৰু এইফালে সিদ্ধাৰ্থ আহিছে তো নামত আলি কেনে লাগলাক আমাৰ নামত মজা ভাল লাগছে এটা ৰাতি প্ৰিয়ংকা আহিছে প্ৰিয়ংকা শইকীয়া চাব লাগিব কেনে বেলে জুমন একদম চিম্পাঞ্জি নাম কেনে লাগিল একদম নাম মস্তি ৰাতিৰ বেলেগক চাব লাগে আপোনালোক ক'লোৱে চবখিনি কথা তো ধুনীয়াকৈ ৰাতি লগ পাম ৰাতি আমাৰ প্ৰিয়ংকা শইকীয়া আছে লগতে ৰাতিৰ কেনে পৰিৱেশ মানুহ কিমান হয় লগতে চবখিনি বস্তু দেখাম তো সিদ্ধাৰ্থ আহিব আমি গোটেই মানে নাগাৰা নাম চাম লগতে জুমন কি ক'বা তুমি আৰু অলপ কিয় কৈ দিয়া ৰাইজক চেনেলটোৰ বিষয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভাল ভাল মস্তি ভিডিঅ' আহি থাকব আৰু অহা বছৰ যে নাগাৰা নাম দুদিনা হ'ব কাৰ্যসূচীটো কৈ দি অহা বছৰটো আপোনাৰ দুদিনা কাৰ্যসূচী মানে গাইজ অহা বছৰ যিটো আমাৰ মানে নাম হ'ব ৰাজহুৱা নাম এইবাৰ যিটো হ'ল অহা বছৰ দুদিনা কাৰ্যসূচী কৰা মানে প্লেন হৈছে মানে আজিয়ে প্লেনটো হ'ল তো অহা বছৰ তো হ'লে অহা বছৰ গাইজ আপোনালোকে ভিডিঅ' পাব লগলে আৰু গাইজ ভিউজটো ডাউন পৰিছে যোৱা ভিডিঅ'ত যিটো মানে সবাৰ আমাৰ লাষ্ট ভিডিঅ' দিছিলোঁ তো একদম মানে আমাৰ এই অনুপম শইকীয়া আহে ভিডিঅ'টো গাইজ ভিউজটো অলপ ডাউন পৰিছে তো সকলোৱে মানে যদি চাব ভিডিঅ'টো আৰু যোনে চা নাই ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ আৰু লগতে গাইজ ইনষ্টাগ্ৰামতো ফ'ল' কৰিব আইডিটো আহিছে আইডি তো সকলোৱে চাব ফ'ল' কৰিব ধুনীয়া তো গাইজ ডাইৰেক্ট ৰাতি লগ পাইছোঁ থ্যাংক ইউ 1 hour later তো গাইজ ফাইনেলি হৈ গ'ল ৰাতিটো আপোনালোক মোক কৈছিলোঁ দিনত কি গাইজ আমাৰ ৰাতি মানে অসমৰ জনপ্ৰিয় গাইজ নাগাৰা নামৰ দল প্ৰিয়ংকা শইকীয়াৰ দল অলপ পিছত আমাৰ মাজত গাইজ মানে আৰম্ভ হ'ব তো বৰ্তমান যিসকল আমাৰ আয়তীসকল আছে তো আয়তীসকলে গাইজ নাম ধৰি আছে তো সেই পৰিৱেশ আপোনালোকৰ মাজত দেখাম তাৰ পাছত যেতিয়া গাইজ মানে ৰাতি মানে অসমৰ জনপ্ৰিয় মানে আপোনালোকৰ ক'লোৱে প্ৰিয়ংকা শইকীয়া যেতিয়া উৎসৱ মানে যেতিয়া আৰম্ভ হ'ব সেই পৰিৱেশ আপোনালোকক দেখাম চাই থাকিব আৰু এই সিদ্ধাৰ্থ আহিছে সি মানে গাইজ যেতিয়া ভাত চাত খাই ঘৰত গৈছে আহাৰ গ্ৰহণ কৰি তো অলপ পিছত সিও আহিব সেই আকৌ দেখুৱাই আছোঁ এতিয়া গাইজ বেলেগো চাব লগা নাই এতিয়া গাইজ আমাৰ আয়তীসকলে গাইজ মানে নাম ধৰি আছে সেইখিনি পৰিৱেশ আপোনালোকৰ মাজত দেখাম A few moments later প্ৰিয়ংকা শইকীয়া
নাগৰা নামৰ নামতে আহি পাইছেহি আমি তেখেতক নাম ধৰি লৈ আদৰণি নিয়াৰ ব্যৱস্থা কৰিছোঁ সেয়েহে এটি হৰিধ্বনিৰে আমি তেখেতক আমাৰ নাম ধৰি লৈ আদৰণি লৈ যাওঁ জয় প্ৰভু শ্ৰীকৃষ্ণ স্মৰে হৰে হৰিবল 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 আৰু হৰিবল 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 The next morning. তো হে গাইজ গুড মৰ্নিং তো আজি হৈছে গাইজ 6 মাৰ্চ মানে গাইজ যাওঁকলে আছিল 5 মাৰ্চ মানে কালি আমাৰ গাইজ ৰাজহুৱা নাম আছিল তো আপোনালোকে চালক গোটেই ভিডিঅ'টো তো গাইজ মানে কালি মানে যেতিয়া গাইজ নাম শেষ হ'ল বহুত ৰাতি হ'ল তাৰ কাৰণে গাইজ ভিডিঅ'টো শেষ কৰা নহ'ল সেইকাৰণে গাইজ মানে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ গাইজ আজি সমাপ্ত কৰিলোঁ ৰাতিপুৱা তো গাইজ অলপ আগতে উঠলোঁ এতিয়া গাইজ বাজিছে মানে টাইমটো হৈছে গাইজ এতিয়া 10:43 তো 10:43 বৰ্তমান উঠলোঁ গ'লে সিদ্ধাৰ্থ বাগাত দি আছে ইও মানে কালি গাইজ মানে ৰাতি কাকা ইও মানে গাইজ কালি ৰাতি মানে ঘৰত নগ'লা কাৰ আমাৰ তাতে থাকলাক তো সেইকাৰণে যাবনো ক'ত গাইছে এটা বজাত নাম শেষ হৈছে সেইকাৰণে ঘৰত থাকলাক তো কেনে পালা ক'ব ভিডিঅ'টো লগতে গাইজ চবখিনিতো বস্তু গম পাইছে আমাৰ এইবাৰ 59 সংখ্যক আছিল আমাৰ গাইজ ৰাজহুৱা নাম
বাসুদেৱ মন্দিৰৰ আৰু মানে কেনে পালাক ভিডিঅ'টো ক'ব তাৰ লগতে অহা বছৰো মানে আমাৰ মানে নাম হ'ব মানে অহা বছৰ যিমান নাম হ'ব তাৰে মানে আয়োজন কৰিছে মানে কিমান তাৰিখ হ'ব 2 মাঘ হ'ব আৰু 3 মাঘ তো প্লেনটো কৰিছে তো কি হয় ইয়াৰ পাছত লগিন তো যদি অহা বছৰ হয় ভিডিঅ' পাব কৈছোঁ মই তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি মোক ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই আইডিটো দিছোঁ ডেছক্ৰিপশ্যনত দিছোঁ আৰু তেতিয়া মই স্ক্ৰীণতো দিছোঁ সকলোৱে ফ'ল' কৰিব তো নেক্সট ভিডিঅ'তে লগ পাইছোঁ তেতিয়াহ'লে বাই বাই থেংক ইউ